অলপ বজাৰ কৰিবলৈ সো মই এতিয়া শুই আছিলোঁ শুই উঠি আহিলোঁ এতিয়া অলপ ফ্ৰেছ হৈ লওঁ মানে ভাতকেইটা খাই বিছনাত পৰা মাত্ৰকে যিটো টোপনি ধৰা সেই টোপনিৰ পৰা মানে সিৰিয়াসলি একদম উঠিবলৈ মন নাযায় কিন্তু উপায় নাই সো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' সো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোলৈ আৰু মই আজি যাম অকণমান বজাৰ কৰিবলৈ সো আপোনালোকক লৈ যাম সো বলক বজাৰ কৰিবলৈ কিন্তু তাৰ আগতে মই জাষ্ট যেতিয়া শুই উঠিলোঁ মানে মোৰ ভাত খোৱাৰ পাছতে খুব টোপনি ধৰি আছিলে সো এতিয়া অকণমান মুখ চুখ ধুওঁ ফ্ৰেছ হওঁ তাৰপাছত যাম যিহেতু বিহু বতৰ যদি বিহু যেন মানে ফিল হোৱা নাই কাৰণ সেই পৰিৱেশটোৰ পৰা দূৰত আছোঁ বহুত মিছ কৰিছোঁ বাট উপায় নাই তথাপি যাওঁ অলপ ওলাই অলপ বজাৰ চজাৰ কৰিম আইতাৰ কাৰণে অলপ ফ্ৰুটছ ল'ম আৰু ঘৰৰ অলপ বজাৰ কৰিম তো মই ৰেডি হওঁ আপোনালোককো লৈ যাম আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টো চাব আৰু একো নকওঁ ঠিক আছে বলক যিহেতু বজাৰ কৰিবলৈ ইমান সোনকালে মই নাযাওঁ আইতাই যিহেতু বহুত ভয় কৰে সেইকাৰণে মই সোনকালে ওলাই গৈছোঁ নহ'লে একেবাৰে যি নাৰ্ভাছ হয় বাপৰে বাপ আৰু এনেও বহুত ভয় লাগে মানে অকলে ইয়াতে যাওঁ এতিয়া চাওঁ কি ল'ব পাৰোঁ